হাফ ইয়াৰলি এক্সামৰ কাৰণে সেবাৰ তৰফৰ পৰা কমন কুৱেশ্যন এনচাৰ্ছ দিয়া হৈছে নেকি তো আজি এই ভিডিঅ'ত সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ এণ্ড তোমালোকে ভিডিঅ'টো যদি তোমালোকে ভিডিঅ'ত ক্লিক কৰিছা তোমালোকে ভিডিঅ'টো একেবাৰে এণ্ডলৈকে চাবা তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট ভিডিঅ'টো চ' তোমালোকে হয়তো গম পাইছা তোমালোকক কেইদিনমান আগত সেবাৰ তৰফৰ পৰা এখন নটিচ প্ৰকাশ পাইছিল আৰু তেওঁলোকৰ তৰফৰ পৰা এই নটিচখনত এইটোৱে কোৱা হৈছিল যে তোমালোকৰ যিটো 2025ৰ SSLC এক্সাম আছে তাত তোমালোকে 2024 এণ্ড 2023 কুৱেশ্যন দুখনৰ পৰা তোমালোকে কিছুমান কুৱেশ্যন কমন পাই যাবা ঠিক আছে চ' SSLC এক্সামৰ কাৰণে সেবাৰ তৰফৰ পৰাতো আমাক কমন কুৱেশ্যন দিয়া হ'ল কিন্তু হাফ ইয়াৰলি এক্সামটো সিমানেই ইম্পৰ্টেণ্ট যিমান SSLC এক্সামটো ইম্পৰ্টেণ্ট তাতো আমি ভাল স্ক'ৰ কৰিব লাগিব ঠিক আছে এতিয়া বহুতে হয়তো কমন কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি আছা চ' আজি এই ভিডিঅ'ত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন কমন কুৱেশ্যন ক'ত পাবা হাফ ইয়াৰলি এক্সামৰ কাৰণে সেইটোও গম পাবা আৰু কমন কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ পঢ়িয়ে আমি ভাল এটা স্ক'ৰ কৰিব পাৰিম নে নোৱাৰিম ঠিক আছে তো সেইটো তোমালোকে গম পাবা তো ভিডিঅ'টো একেবাৰে এণ্ডলৈকে চাই যাবা ভিডিঅ'টো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট এণ্ড যদিহে তোমালোকে এতিয়ালৈকে টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তাত মই PDF বিলাক দি আছোঁ তোমালোকে তাত জইন হৈ ল'বা ডিছক্ৰিপশ্যন বক্সত লিংকটো আছে ঠিক আছে এতিয়া আমি ডিছকাছ কৰিম যে আমি হাফ ইয়াৰলি এক্সামৰ কাৰণে কমন কুৱেশ্যন এনচাৰ্ছ ক'ত পাম ঠিক আছে সেবাইটো দি দিলে SSLC এক্সামৰ কাৰণে কিন্তু আমি হাফ ইয়াৰলি এক্সামৰ কাৰণে ক'ত পাম কমন কুৱেশ্যন চ' এতিয়া যদিহে তোমালোকে কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত দৌৰি আছা দেন তোমালোকে এইটো বন্ধ কৰি দিয়া কাৰণ তোমালোকে এতিয়া গম পাইছা যে গোটেইখিনি তোমালোকৰ কনচেপ্ট ৱাইজ হ'ব অ'কে তোমালোকে কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি এতিয়া লাভ নাই যদিহে তোমালোকে চাব বিচাৰিছা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাক চোৱা ঠিক আছে তো সেইবিলাকৰ পৰা তোমালোকৰ হয়তো কিছুমান কমন পৰিব পাৰে অ'কে এক্সট্ৰা বুক কিনি তোমালোকে এতিয়া লাভ নাই আৰু ঠিক আছে যিবিলাক তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আছে অলৰেডি মই দি আছোঁ এনচাৰ্ছৰ সৈতে ঠিক আছে কুৱেশ্যন পেপাৰবিলাক তো গোটেই ছাবজেক্টৰে এতিয়া দিয়া হ'বই তোমালোকৰ নেক্সট মই আৰু তোমালোকৰ কুৱেশ্যন পেপাৰ দিয়া ষ্টাৰ্ট কৰিম লগতে এনচাৰ্ছবিলাকো দি আছোঁ যাতে তোমালোকে এনচাৰ্ছবিলাক বিচাৰি আৰু সময় খেদাব নালাগে কাৰণ সময় একেবাৰে তোমালোকৰ হাতত কম আছে 23 ছেপ্টেম্বৰৰ পৰা হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হৈ যাব অ'কে তো তোমালোকৰ হাতত খুব কম সময় আছে আৰু হাফ ইয়াৰলি এক্সামত আমি ভাল এটা স্ক'ৰ কৰিব লাগিব তেতিয়াহে SSLC এক্সামতো আমি ভাল স্ক'ৰ কৰিব পাৰিম অ'কে চ' প্ৰথমতে তোমালোকে সেই পেপাৰবিলাক চোৱা ঠিক আছে যদিহে কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি আছা যদিহে তোমালোকে বুক কিনি আছা মাৰ্কেটৰ পৰা ঠিক আছে যদিহে তোমালোকে কোনো মডেল কিনি আছা বা কোনো ধৰণৰ যদিহে তোমালোকে কুৱেশ্যন বেংকবিলাক কিনি আছা তো পইচা খেদাই এইবিলাক কিনিব নালাগে তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাক চোৱা দেন ছেকেণ্ড নম্বৰত কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়ি আমি এটা ভাল ৰিজাল্ট কৰিব পাৰিম নেকি ভাল স্ক'ৰ কৰিব পাৰিম নেকি এক্সামত চ' এইটো আমি এতিয়া ডিছকাছ কৰোঁ চোৱা তোমালোকে জানা হয়তো অবভিয়াছলি তোমালোকে গম পোৱা যে আমি কমন কুৱেশ্যন বা আমি ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়ি আমি ভাল স্ক'ৰ কৰিব নোৱাৰোঁ এটলিষ্ট যদি তোমালোকৰ লাক আছে দেন তোমালোকে পাছ কৰি যাবা ঠিক আছে কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়ি যদি তোমালোকৰ লাক আছে তোমালোকে পাছ কৰা মাৰ্কটো পাই যাবা কিন্তু এটা ভাল স্ক'ৰ কৰিব তোমালোকে কেতিয়াও নোৱাৰিবা তো যদিহে তোমালোকৰ হাতত কম সময় আছে দেন তোমালোকে কি কৰা এটলিষ্ট তোমালোকে যিখিনি হ'ব পাৰে যিখিনি হয় তোমালোকে চিলেবাছ কমপ্লিট কৰাৰ চেষ্টা কৰা ঠিক আছে তাৰপাছত তোমালোকে কুৱেশ্যন পেপাৰবিলাক চোৱা কোনো এটা এক্সাম দিয়াৰ আগতে তাৰ চিলেবাছখিনি কমপ্লিট কৰা খুব ইম্পৰ্টেণ্ট ঠিক আছে তেতিয়াহে আমি সেই এক্সামটোত ভাল স্ক'ৰ কৰিব পাৰিম এণ্ড ভাল স্ক'ৰ কৰিবলৈ এক্সাম এটাত আমি কমন কুৱেশ্যনৰ ওপৰত দৌৰি লাভ নাই তোমালোকে তোমালোকৰ বুকবিলাকে পঢ়িব লাগিব ঠিক আছে তো যোনে এতিয়ালৈকে ভিডিঅ'টো চাই আছা থেংক ইউ এণ্ড তোমালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা তাতে মই তোমালোকক PDF বিলাক দি থাকিম যিবিলাক কুৱেশ্যন পেপাৰ দি আছোঁ আজিলৈকে এইখিনি আছিল তোমালোকে যদি ভিডিঅ' চাই ভাল পালা দেন লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছা পাব বিচাৰিছা তোমালোকে এনেকুৱা ভিডিঅ'বিলাক দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ